বাংলাদেশীৰ বাবে অসমত অসমীয়াৰ অস্তিত্বই নাইকিয়াৰ নিচিনা হৈছে। সীমা পাৰ কৰি আহি সিহঁতে আমাৰ মাটি আমাৰ ভৱিষ্যত কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ চলাইছে। কোনো চৰকাৰ বা আইনে যিটো কাম ৭৫ বছৰ ধৰি কৰিব নোৱাৰিলে সেই কাম এতিয়া মাত্ৰ 10 দিনতে সম্ভৱ নে? আজি আমি অসম কেবিনেটৰ সেই বিৰল সিদ্ধান্তৰ বিষয়ে কথা পাতিম, যিয়ে অনুপ্ৰৱেশকাৰীৰ ঘাটি কঁপাই দিছে। 2025 বৰ্ষৰ শেষৰ ফালে ছেপ্টেম্বৰ মাহত অসম কেবিনেটে ইমিগ্ৰেণ্টছ এক্ট এক্সপালছন ফ্ৰম আছাম 1950ক কাৰ্যকৰী কৰিবলৈ এক কঠোৰ এছঅপিক অনুমোদন জনাইছে, যিয়ে অনুপ্ৰৱেশকাৰীক 10 দিনৰ ভিতৰত বহিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু 1950 চনতে প্ৰণয়ন হোৱা এই আইনখনক জৱাহৰলাল নেহৰুৱে কাৰ্যকৰী হোৱাত কিয় বাধা দিছিলে? এই আইনখনৰ মূল উদ্দেশ্য আছিল পূৰ্ব পাকিস্তান অৰ্থাৎ বাংলাদেশৰ অনুপ্ৰৱেশকাৰীৰ পৰা অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা। এই আইনখনে চৰকাৰক ইমান ক্ষমতা দিছিল যে ভাৰতবৰ্ষক ক্ষতি কৰা যিকোনো ব্যক্তিক চৰকাৰে বহিষ্কাৰ কৰিব পাৰিছিল। কিন্তু সেই সময়ৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে আইনখন কাৰ্যকৰী কৰিবলৈ লওঁতেই নেহৰুৱে বাধা দিছিলে। কাৰণটো আছিল নেহৰু লিয়াকত চুক্তি বা দিল্লী চুক্তি, যিখন নেহৰু আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী লিয়াকত আলীৰ মাজত হৈছিল। এই চুক্তিৰ বাবেই তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক নিৰ্দেশ দিছিলে যে এই আইনৰ অধীনত কোনো সংখ্যালঘুক জোৰ জবৰদস্তি বহিষ্কাৰ কৰিব নোৱাৰিব, যাৰ ফলত বিগত 7টা দশকে অসমে অনুপ্ৰৱেশকাৰীৰ সমস্যাৰ সন্মুখীন হৈ আছে। কিন্তু শেহতীয়াকৈ অসম কেবিনেটে এই আইনখন কাৰ্যকৰী কৰিবলৈ এখন নতুন এছঅপিক অনুমোদন জনাইছে, যিখনৰ অধীনত জিলা আয়ুক্তসকলে পোনপটীয়াকৈ বিদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰিব পাৰিব। এছঅপিখনৰ মতে সন্দেহযুক্ত ব্যক্তিয়ে 10 দিনৰ ভিতৰতে নিজৰ ভাৰতীয় নাগৰিকত প্ৰমাণ দিব লাগিব, আৰু প্ৰমাণ দিব নোৱাৰিলে 24 ঘণ্টাৰ ভিতৰত নিৰ্দিষ্ট পথেৰে বহিষ্কাৰৰ নিৰ্দেশ দিয়া হ'ব। আগতে বিদেশী ঘোষণা কৰিবলৈ য'ত বছৰ বছৰ সময় লাগিছিল, এতিয়া আইনখনে প্ৰশাসনৰ হাতত অধিক ক্ষমতা দিব।